বড়ো, পিতা প্ৰাণেশ্বৰ বড়ো, পেঞ্চিমাৰী গাঁও। কোনফালে কোনফালে আহিছে? जों फै बेवहाय टाइमनि आंखाल रत्नेश्वर बार' भाग्य रामसियारि बिपिन बार' आरो एजोंथ' प्रमद बर' साब्रैबो बेवहाय फै शिब सारनि आखाइनिफ्राय जोङो सार्टिफिकेटखौ लानि ओरै गोजौआव फै गोजौआव ओइजों लाबो बैजों फै কি নাম আপোনাৰ? गोबारै बिबो आखाइ खबनानै हो বিপিন আহিছে বিপিন আৰু এজন দি দিলে ইয়াতে নিজে মিলাই ল'ব পাৰছে চাৰ্কল অফিচাৰ তুমি থাকা মই তাত এতিয়া বাকীখিনি আমাৰ মণ্ডলসকলে এতিয়া আপোনালোকক ডিষ্ট্ৰিবিউট কৰি দিব। এতিয়া মই প্ৰমোদ বড়ো ছাৰক আমাৰ ৰাইজৰ কাৰণে দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। ভালে আছেনে চবে? मोजाङैनो दङ ना रायजोफोर? खुलुमबाय। जोंहा एसे उनाव बाथौ थानसालिखौबो बेखेवगोन जोंनि स्पिकार बिथाङा। जों एसे समनि आंखालखाय थांनो हायाखै। आङो आफा बोराइ बाथौनि खाथियाव बिनिफ्रायनो खुलुमनाय बावहरदों जाहाथे जपादं ओनसोलनि मोनफ्रोमबो न'खर जोंनि बिदा फंबाय बिब' बिनानाव आइ आफा जोंनि उन्दैफोर गासैबो आलो गोजोनै संसार जानो हायो। बिनि थाखाय अराय सम आफा बोराइ बाथौआ बोर सारस्रि हरो। बिनि थाखाय आङो नैबेनिफ्रायनो आर'ज गाबहरदों। दिनै जोंनि गासै 300 न'खरनो हानि लेखा बिलाइनाय बे हाबाफारियाव बाहागो लानो हानाय जोंनि बागानपारा समस्तिनि MCLA आरो बड'लेण्डनि जोंहा स्पिकार कातिराम बर' बिथां, बेवहाय बाहागो लानो हानाय रेभिनिउ EM रन्जित बसुमतारी बिथां, बेवहाय बाहागो लानो हानाय जोंनि एक्स MLA तामुलपुरनि सन्दीप बसुमतारी बिथां, जोंनि SDLACनि चेयारमेन रंजालु बसुमतारी बिथां आरो आमार बागानपारार सार्कल अफिसार डाঙरियानी आरो उपस्थित मोर श्रद्धा राइज दादाসকল भाईসকল বাইদেউসকল ভনীসকল মই সকলোলৈ নমস্কাৰ জনাইছোঁ আৰু ভগৱানৰ ওচৰত আমাৰ পিছফালে আছে মই আমাৰ আফা বাথৌ বৰাইৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এই জপাদং অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সকলো ৰাইজে খুব শান্তিভাৱে বসবাস কৰিব পাৰে ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মই বহুত দীঘলীয়া কথা ক'ব বিচৰা নাই। বাক্সা জিলাৰ আমাৰ এই উত্তৰ অঞ্চল বহুত বছৰ
বিভিন্ন কাৰণত পিছ পৰি আছিলে ইয়াতকৈ দুখ লগা বিষয়টো আছিলে যে স্বাধীনতাৰ পিছত এতিয়ালৈকে মাটি নোহোৱা বহুত মানুহ আছিলে এই মানুহবিলাকে যিসকলৰ মাটি বাৰী নাছিলে এই মাটি বাৰী নোহোৱা মানুহবিলাকে দশকৰ পৰা দশক ধৰি আমাৰ কি হ'ব আমাৰ নিৰাপত্তা কি হ'ব আমাৰ মাটি বাৰীৰ সমস্যা সমাধান কি হ'ব এই অঞ্চলৰ খিলঞ্জীয়া মানুহ হোৱাৰ পিছতো ভূমিপুত্ৰ হোৱাৰ পিছতো স্বাধীনতাৰ ৭৮ বছৰলৈকে মাটি বাৰীৰ অধিকাৰ নোপোৱাত আমাৰ মানুহবিলাকে বহুত কষ্ট পাইছিলে बे ओनसोलाव रायजो जानाय जोंनि बिमा बिफा बिदा फंबायफ्रा जोबोद जेंनायाव दङमोन उदांस्रिनि उनाव 78 बोसोर रायजो जानायनि उनावबो बे ओनसोलाव हानि मोनथायखौ मोनैनि थाखाय गोबां दुखुआव दङमोन बयबो नाथाय दिनै 325 नखरा दिनै हा मोननो थांगासिनो दङ आरो दिनैनिफ्राय नोंथांमोना पार्मानेन्ट हानि मालिक जानो थांगासिनो दङ बिनि थाखायनो आङो बयखौबो जरदार आखाइ खबनो थाखाय खावलायबाय गोजोननाय मोनदोंना मोनाखै गोजोननाय मोनदोंना मोनाखै गोजोननाय मोनदोंना मोनाखै बयबो आंदो स्ल'गान हो कातिराम बर' जिन्दाबाद कातिराम बर' जिन्दाबाद कातिराम बर' जिन्दाबाद थैंक यू मैं धन्यवाद जनाइছোঁ आमार बडोलेण्डर रेभिनिउ डिपार्टमेंटर विषयाসকলক आरो लगते आमार बागानपारार खूब एक्टिव आमार सार्कल अफिसार बाइदेउ याते बहि आछे तेखेतসকলে जुआ केमाहमान बहुत कष्ट करी अकल बागानपारात নহয় आमार 40टा समष्टिर विभिन्न अञ्चलबिलाकत আজি যিসকলে স্বাধীনতাৰ ৭৮ বছৰত এক কথাও মাটি নিজৰ বুলি ক'ব পৰা নাছিলে সেইসকলক আজি মাটিৰ অধিকাৰ প্ৰদান কৰি প্লাই মাটিৰ মালিক ল্যান্ড হোল্ডাৰ তেখেতসকলক বনাইছে মই কাৰণে আমাৰ সাৰ্কেল অফিচাৰৰ কাৰণে এবাৰ হাত চাপৰি দিবলৈ অনুৰোধ কৰিছোঁ এতিয়া আমি সকলো স্বাধীন দেশৰ নাগৰিক আমাৰ সকলোৰে অধিকাৰ আছে সংবিধানে যিমান আমাক অধিকাৰ দিছে এই অধিকাৰ আমি পাব লাগিব কিন্তু আজি যিসকল আমি আপোনালোকৰ আগত থিয় দিছে আমাৰ ইয়াত স্পিকাৰ ডাঙৰীয়াও ৰাজনীতি কৰা বেছি দিন হোৱা নাই মোৰো ৰাজনীতি কৰা বেছি দিন হোৱা নাই অফিচাৰো ইয়াতে অহা বেছি দিন হোৱা নাই কিন্তু আমি আমাৰ খিলঞ্জীয়া মানুহ আমাৰ মা দেউতা দাদা ভাইসকল ইমান সমস্যাত আছে এই সমস্যাখিনি আমি সমাধান কৰিলোঁ আজি বহুতে কৈ আছে ইয়াতে মাটি বাৰীৰ অধিকাৰ দিয়া নাই মাটি বাৰীৰ অধিকাৰ দিয়া নাই যদি সেই মানুহবিলাকক ক'ব লাগিব 1947 চনৰ পিছত 1950 60 70 80 90 2000 2010 2020 চনলৈকে যিসকলে এমএলএ মন্ত্ৰী হৈ গ'ল ইএম এমচিএলএ হৈ গ'ল যিসকলে অসমত চৰকাৰ বনাইছিলে কাউন্সিলত চৰকাৰ বনাইছিলে সেই মানুহবিলাকক ক'ব লাগিব ইচ্ছা কৰিলে তেখেতসকলো দিব পাৰিলে হয় 1990 1980 2000 চনত 2010 দিব পাৰিলে হয় কিন্তু নেদিলে আমি বিচাৰিছো বডোলেণ্ডৰ 35 লাখ জনসাধাৰণ শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু নিজৰ আত্মা সন্মান লৈ সবে জীয়াই থাকিব লাগে হিটো আমি বিচাৰিছো বডোলেণ্ড অঞ্চলৰ 26টা জনগোষ্ঠী সম মৰ্যাদা সম অধিকাৰ লৈ জীয়াই থাকিব পাৰিব লাগিব আজি কোনোবা কিবা এটা অধিকাৰ পোৱা নাই ইয়াৰ কাৰণে আমাক কোনোবা আসামী বনাব বিচাৰিছে আমিতো 4 বছৰৰহে চৰকাৰ আমাৰ আগত যিসকলে এমএলএ মন্ত্ৰী হৈ গ'ল তেখেতসকলে কি কৰি আছিলে এইখিনিতো আমাৰে মানুহ হয় আমাৰে দাদা ভাই হয় আমাৰে খিলঞ্জীয়া মানুহ হয় তেখেতসকলে এই কামখিনি কৰি নগ'ল আমি টাৰ্গেট কৰিছিলোঁ যে আমাৰ এই 5 বছৰীয়া চৰকাৰত যিমান পাৰে ভূমিৰ সমস্যা সমাধান কৰিম আজি এই 325টাটো হিচাপ নকৰি যোৱা মাহত আমাৰ হিচাপ আছিলে 3,23,000 পৰিয়ালৰ আমি মাটিৰ সমস্যা সমাধান কৰিলোঁ মাত্ৰ 4 বছৰত 70,000 মানুহে মাটি কিনা বেচা কৰিবলৈ পাৰিছে এইখিনি সৰু কথা নহয় যিখিনি বাকি আছে জুনে 2003 চনৰ আগত ইয়াত আছে আইনগতভাৱে মাটি পাবলৈ যোগ্য সেই ব্যক্তিবিলাকক 100% আমি নিজৰ অধিকাৰ দিবলৈ আজি আমি গৈ আছো সেইটো আমি এটা দায়িত্ব লৈছো আজি বডোলেণ্ডৰ শান্তি আহিল এই জপাডং অঞ্চলৰ এটা সময়ত দুপৰীয়াও মানুহ আহিবলৈ ভয় কৰিছিলে আজি বহুতে ডাঙৰ কথা কয় আমাৰ আগত কোন চৰকাৰ আছিলে বিটিসিত কোনে সরকার বনাইছিল অসমত কোনে সরকার বনাইছিল ভারতত কাৰ সরকার আছিল সবে জানে
আমাৰ এই 4 বছৰত আমাৰ লগত কোন বন্ধু হৈছে কোন শত্ৰু হৈছে চবে জানে কিন্তু UPPLৰ চৰকাৰৰ দিনত আমি এইবিলাক চোৱা নাই পিছৰ ফালে কোনে হাল্লা কৰিছে আমাৰ খোৱে বাৱে কোনে হাল্লা কৰিছে এইটো চোৱা নাই একমাত্ৰ অৰ্জুনৰ মানে মাছৰ চকুত চোৱাৰ নিচিনা বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় আৰু উন্নয়ন সবক অধিকাৰ দিয়াৰ কাৰণে আমি কাম কৰিছোঁ বেলেগ একো চোৱা নাই আমি যোনে যে হাল্লা কৰক কোনোবা ভাবিছে আমি চৰকাৰ কৰিম আমাৰ EM জিতিব আমাৰ MCLA জিতিব পলিটিক্স কৰিবলৈ হাজাৰ মানুহ লাইন হৈ আছে মানুহক সেৱা কৰিবলৈ কিন্তু কাৰো মানসিকতা নাই পাৱাৰটো লাগে আৰু বড়োলেণ্ডৰ পৰা টকা পইচা যিমান আছে বহুতে আজি লুটিবলৈ ধান্দা কৰে দখল কৰিব বিচাৰে দখলদাৰী মনোভাৱেৰে নহব সেৱা কৰাৰ মনোভাৱ থাকিব সমৰ্পণৰ মনোভাৱ থাকিব লাগিব এই মানুহবিলাক খেতি বাতি কৰি খায় কিছুমানৰ 1 কোঠা মাটি আছে 2 কোঠা মাটি আছে এই খেতি কৰি খোৱা মানুহ হাজিৰা কৰা মানুহ এই দুখীয়া গৰীব মানুহৰ লগত বহুত বেছি ৰাজনীতি কৰিবলৈ নাই ভেৰি সিম্পল মৰম দিব লাগে মৰম ল'ব লাগে শ্ৰদ্ধা দিব লাগে শ্ৰদ্ধা ল'ব লাগে আৰু যিটো মৰম দিছে এই মৰমৰ বিনিময়ত এই ৰাইজে কেতিয়াও মৰম দিবলৈ নাপাৰে এই কাৰণে 5 বছৰত যিমান পাৰো ৰাস্তা ঘাট স্কুল কলেজ যিমান পাৰো কৰিবলৈ চেষ্টা কৰিছো দংবান কমিটিটো যিটো 1 নম্বৰ আছে তাত 1 কোটি টকা দিয়া হৈছে 3 কোটি টকা অলৰেডি কাউন্সিল চৰকাৰৰ বিয়া হৈছে 2 নম্বৰ ডংটো আমাৰ ৰৈ গৈছিলে এই 2 নম্বৰ যিটো ডং আছে 2 নম্বৰ ডং বান কমিটিৰ কাৰণেও আমি 1 কোটি টকা কাউন্সিলৰ পৰা দিয়া হ'ব যাহাতে তেখেতসকলৰ সমস্যাখিনি সমাধান কৰি ল'ব পাৰে মই দীঘলীয়া কথা নকওঁ আপোনালোক সকলোলৈ ধন্যবাদ জনাইছোঁ অহাকালি আমাৰ স্বাধীনতা দিৱস আহি আছে এই স্বাধীনতা দিৱসৰ আপোনালোক সকলোলৈ শুভকামনা কৰি সবে ভালে থাকক শান্তিৰে থাকক সবৰ নিজৰ মাজত মৰম স্নেহ বিশ্বাসেৰে এই আমাৰ গ্ৰাম্য অঞ্চলৰ সুন্দৰ ইয়াত ৰঙালী বিহু ৰংজালী বৈশাগু খেৰাই বাগুৰুম্বা বিহু নৃত্য বিচুৱা ইয়াত মানে বৰমানি পূজা মদাহীসকলৰ আমাৰ কি কয় হৰণীয়া কছাৰীসকলৰ বা গোসাই বাম্বল যিমান যি উৎসৱ আছে একদম সুন্দৰকৈ সমাজখন আগুৱাই নিব লাগে গোৰ্খাসকলৰ মাইনৰিটিসকলৰ আদিবাসীসকলৰ আমি একেলগে আগুৱাই যোৱাৰ কাৰণে যিটো মডেল বনাইছোঁ এই মডেলত আপোনালোকক সদায় একেলগে আগতে লৈ যাম সেইটোকে কৈ পেলাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ ধন্যবাদ ছাৰ